এটা ষ্ট্ৰং মেন হ'বলৈ কিছুমান কোৱালিটিজ লাগিব আমাক আৰু ষ্ট্ৰং মেন হ'বলৈ কাৰণে এটা কোট মনত ৰাখিব লাগিব আৰু এই কোটটো হৈছে ফায়াৰ ইজ দি টেষ্ট অফ গ'ল্ড এণ্ড এডভাৰ্চিটি অফ ষ্ট্ৰং মেন। এডভাৰ্চিটি হ'লে আমি কেনেকৈ ৰিয়েক্ট কৰিম। এতিয়া 4টা কোৱালিটিজ আছে ষ্ট্ৰং মেনৰ বা ষ্ট্ৰং হিউমেন বিঙৰ। সেই 4টা কোৱালিটিৰ ভিতৰত প্ৰথমটো হৈছে এতিয়া তোমাৰ লাইফত তুমি কেতিয়াবা হাৰিব লাগিব। এতিয়া তুমি যেতিয়া ডিফিটটো ফেচ কৰা সেই ডিফিটটো ফেচ কৰাৰ পিছত তুমি ৰিয়েক্ট কেনেকৈ কৰিবা, তুমি ৰেছপন্স কেনেকৈ দিবা। ইয়াৰ ফাৰ্ষ্ট ষ্টেপটো হৈছে অলৱেজ একচেপ্ট ইয়'ৰ ডিফিট। মানে আমি যেতিয়া কেতিয়াবা হাৰোঁ কিছুমান কাম আমি ছাকচেছফুল নহওঁ, তেতিয়া অলৱেজ উই শ্বুড একচেপ্ট আৱাৰ ডিফিট এণ্ড উই একচেপ্ট আৱাৰ লছেছ। তেতিয়া সেইটো হৈছে ফাৰ্ষ্ট ষ্টেপ। এতিয়া ছেকেণ্ড পইণ্টটো হৈছে যেতিয়া আমাৰ কিবা প্ৰব্লেম আহে, কিবা এডভাৰ্চিটি আহে, তেতিয়া কোনোবাই যদি আমাক কিবা ক'লে বেয়াকৈ, তেতিয়া আমি ইমিডিয়েটলি ৰিয়েক্ট কৰি দিওঁ ফৰ এক্সাম্পল। কিন্তু তেতিয়া ইমিডিয়েটলি কেতিয়াও ৰিয়েক্ট কৰিব নালাগে। ছেকেণ্ড পইণ্টটো হৈছে ডু নট ৰিয়েক্ট ইমিডিয়েটলি টু এনি ছিটুৱেশ্যন। থাৰ্ডলি, যেতিয়া কিবা ছিটুৱেশ্যন হ'ব, যিকোনো টাইপৰ ছিটুৱেশ্যন, যিকোনো প্ৰব্লেমেটিক ছিটুৱেশ্যন, তেতিয়া আমি সদায় মনত ৰাখিব লাগে যে আমি আমাৰ ইম'শ্যনছখিনি প্ৰচেছ কৰিব লাগে। বিফ'ৰ ছেইং ছামথিং, বিফ'ৰ আটাৰিং ছামথিং, উই শ্বুড অলৱেজ প্ৰচেছ আৱাৰ ইম'শ্যনছ। এইটো হৈছে থাৰ্ড ষ্টেপ। আৰু লাষ্টৰ পইণ্টটো হৈছে যেতিয়া আমি কিবা ছিটুৱেশ্যন, কিবা প্ৰব্লেম, যিকোনো টাইপ অফ প্ৰব্লেম ফেচ কৰোঁ, তেতিয়া আমি ৰেছপণ্ড একৰ্ডিংলি কৰিব লাগে। আফটাৰ ডুইং অল দি কেলকুলেশ্যনছ উই শ্বুড ৰেছপণ্ড। মানে জল্দিত আমি কিবা ৰেছপন্স কৰি দিব নালাগে। তো ৰেছপন্স মেকানিজিমটো আমাৰ ষ্ট্ৰং হ'ব লাগিব। এইকেইটা হৈছে 4 কোৱালিটিজ বা 4 ষ্টেপছ যিবিলাক ষ্ট্ৰং মেনে, ষ্ট্ৰং হিউমেন বিঙে ফ'ল' কৰে।